তো বন্ধুসকল বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 মহাপুৰুষ মাধৱদেৱৰ গুপ্ত নাম কি আৰু ইয়াৰ উত্তৰটো হৈছে ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 2 লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আৰু ইয়াৰ উত্তৰটো হৈছে কৃপাৱত বৰুৱা। কুৱেশ্যন নম্বৰ 3 অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোনজন সাহিত্যিকক কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে আনন্দচন্দ্ৰ আগৰৱালা। এইবাৰ কুৱেশ্যন নম্বৰ 4 অসমীয়া ব্যাসৰূপে কোনজন কবি পৰিচিত আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 5 নিৰলাৰ কবি বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাক। এইবাৰ কুৱেশ্যন নম্বৰ 6 অগ্নিকবি বুলি কাক কোৱা হয় ইয়াৰ উত্তৰ হৈছে কমলাকান্ত ভট্টাচাৰ্যক। কুৱেশ্যন নম্বৰ 7 ধনী কবি বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হৈছে বিনন্দ চন্দ্ৰ আগৰৱালাক। এইবাৰ কুৱেশ্যন নম্বৰ 8 কোনজন অসমীয়া কবি শেৱালী কবি আখ্যা দিয়া হয় ইয়াৰ উত্তৰটো হৈছে ৰত্নকান্ত বৰকাকতি। কুৱেশ্যন নম্বৰ 9 গীতিকবি কোন ইয়াৰ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। কুৱেশ্যন নম্বৰ 10 কলংপৰীয়া কবি কোন ইয়াৰ উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। এইবাৰ কুৱেশ্যন নম্বৰ 11 কেশোদ ককাইদেউ কোনজন সাহিত্যিকৰ ছদ্মনাম ইয়াৰ উত্তৰটো হৈছে নৱকান্ত বৰুৱাৰ। কুৱেশ্যন নম্বৰ 12 কোনজন কবিক অসমীয়া ব্যাসৰূপে কোৱা হয় ইয়াৰ উত্তৰটো হৈছে ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 13 কোনগৰাকী অসমীয়া সাহিত্যিকক বেকন বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে সত্যনাথ বৰাক। কুৱেশ্যন নম্বৰ 14 শিলভদ্ৰৰ প্ৰকৃত নাম কি ইয়াৰ উত্তৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। এইবাৰ কুৱেশ্যন নম্বৰ 15 অসমীয়া উপন্যাসৰ সম্ৰাট বুলিলে কাক বুজা যায় ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। এইবাৰ কুৱেশ্যন নম্বৰ 16 অসমীয়া চুটিগল্পৰ বাটকটীয়া কোন ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 17 অম্বিকাগিৰি ৰায়চৌধুৰীক অসমৰ সাহিত্য জগতত কি বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অসম কেশৰী বুলি জনা যায়। কুৱেশ্যন নম্বৰ 18 দুজন ইংৰাজ চুটিগল্পৰ লিখকৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে থ্ৰয়েন আৰু এডলাৰ। এইবাৰ কুৱেশ্যন নম্বৰ 19 বীণা বৰুৱা কোনজন সাহিত্যিকৰ ছদ্মনাম ইয়াৰ উত্তৰটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ। তো বন্ধু বান্ধৱীসকল এইবাৰ আপোনালোকলৈ শেষৰ কুৱেশ্যন এনচাৰ আগবঢ়াইছোঁ। কুৱেশ্যন নম্বৰ 20 প্ৰথম কথা কবিতাৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। তো বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব নাপাহৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে পাবৰ বাবে।